বৰ তলা এটা মাৰি যাবলৈ ওলালোঁ পুলিবৰৰ ঘৰলৈ। নমস্কাৰ, মই নিবেদিতা, আপোনালোকক মোৰ আৰু এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চব গাড়ী ভৰ্তি, পূৰা কাপোৰ চাপোৰ চব ভৰাই, কিছুমান কাপোৰটো ধুই পেলাই তাত থৈ আহিছোঁ, এদিন আহি পেলাই সেইখিনি আকৌ সামৰিব লাগিব। এতিয়া গোটেই সোপাকে লৈ পেলাই আমি এতিয়া গৈ আছোঁ পুলিবৰ। কিন্তু আমি তাৰ আগতে যাম বাহঁতৰ ঘৰলৈ, তো তাত আছে মোৰ জেঠাই। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো সাবস্ক্ৰাইব কৰি দিব হেনো বোলে। চেনেলটো সাবস্ক্ৰাইব কৰি দিব। শুনিলে নহয়, মই ক'বই নালাগে, সি কৈছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। হয়, আপোনালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। অ'কে, পূজা লাগিছেনে বাৰু আপোনালোকৰ? আমাৰতো লাগিছে, মানে মোৰ লাগিছে দেই। মানে পূজা আগতীয়াকৈ এনেকৈ ইমান ভাল লাগে ন। এতিয়া দুইটাই এতিয়া বাহিৰলৈ ওলাই পেলাই ছাগলী, গৰু, চৰাই যত যি পায় চবকে বাই বাই দি যাব এতিয়া। আহিলে নি? হয় নি? ক'লৈ গ'ল? সেই তালৈ গৈছে নি? বিয়া উঠিলে নি? ছোৱালীজনীয়ে যে দৌৰ মাৰিলে সেইজনী। সেয়া মোৰ জেঠাই আছিলে, এইজনী মোৰ দাদাৰ ছোৱালী, এয়া জেঠাইৰ বোৱাৰী মোৰ বৌ, আৰু জুন্তি বাগটো আপোনালোকে দেখিছেই, এইটো জুন্তি বাহঁতৰ ঘৰ। চবকে লগ পাই গ'লে কিনো কথা কম নকম এনেকুৱা নিচিনা লাগে, সেইটো কাৰণে অকল দেখাই দিছোঁ আমাৰ কথাবিলাককে, আপোনালোকে শুনক। আৰু এইটো হৈছে মোৰ দাদাৰ ল'ৰা, আৰু দুইটাই লগ পাই পেলাই এতিয়া পূৰা খেলিছে। লগতে ইহঁতি দুজনীও কেঁচুৱা হৈ গৈছে, এজনী নিষ্ঠা আৰু তাই চিমি আছিলে দাদাৰ ছোৱালীজনী। গোটেইকেইটা লগ খাই ইমানে খেলিছে ঘৰলৈ যাবলৈ মন নাই কৰা। কি কৰিছে তোমাৰ? এতিয়া হাঁহি এটা মাৰিবা দেই। নহয় এতিয়া মা সেইটো নিষ্ঠাৰ বহুত কমেডি হাঁহি এটা, আমি চবেই হাঁহিবলৈ কৈ আছিলোঁ, সেইটো এটাই হাঁহিটো। কোৱাচোন তুমি ডাঙৰটো কোনটো? ডাঙৰ বোলে, ইহে ডাঙৰ। এয়া ভিন্দুৰ ভায়েক দাবুদাই মানে লিয়ানহঁতক দেখি কনফিউজ হৈ গৈছে কোনটো ডাঙৰ, সেইকাৰণে তাক আৰু অকণমান কনফিউজ কৰি দিছোঁ। যাওঁগে, আকৌ পূজাত লগ পাম। যাম ন তালৈ, যোনদিবা যাওঁ আকৌ পূজাত লগ পাম। একো নহয়। আমি যাবলৈ ওলালোঁ ঠিকেই, কিন্তু আধা ৰাস্তাত গৈ পেলাই আমি ভাবিলোঁ যে লিয়ান দেখোন কাঠপাৰলৈ দাদাহঁতৰ লগত গুচি যাব পাৰে, মানে বৌহঁতৰ লগত। তাৰপিছতে আকৌ আমি আধা ৰাস্তাৰ পৰা ঘূৰি আহি আকৌ লিয়ানক ইয়াতে ভাত চাত খুৱাই তেওঁলোকক পঠিয়াই মেলিহে আমি আকৌ ঘৰলৈ গৈছোঁ। মানে ইমান হাঁহি উঠিলে, তাকো ইয়াত ভাত পানী খাই গ'লোঁ। আমি য'ত নাখাওঁকৈ গৈছিলোঁগৈ। তাৰপিছত আমি আকৌ ঘূৰি আহি মেলি লিয়ানক খুৱাই আমি খাই, তাৰপিছত আমি 5টামান বজাত ঘৰ গৈ পাইছোঁগৈ নেকি। বহুত হাঁহি উঠিছিলে মানে আজি আমাৰ দিনটোলৈ। বাকী আপোনালোকে মোৰ ভিডিঅ'খিনি চাই থাকিব, পূজাত আৰু ভিডিঅ' দি থাকিম। লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। বাই বাই, লাভ ইউ অল।